নমস্কাৰ সকলোকে দীপশিখা মাজুলী ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস চাবৰ কাৰণে, কিন্তু মোৰ অহা অলপ সোনকাল হৈ গ'ল, সেইকাৰণে এতিয়ালৈকে ৰাস আৰম্ভ হোৱা নাই আৰু মই আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম ৰাসৰ পৰিৱেশ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকিব। ইয়াত দেখিছেনে ৰাস চাবলৈ ধুনীয়াকৈ মানুহ আহিছে। ইয়াৰ পাছতে বহুত বেছি ভিৰ হৈ যাব, আপোনালোকক দেখুৱাই থাকিম আগলৈকে। ভাত খাবৰ কাৰণে ইয়াতে ধুনীয়াকৈ বিনামূলীয়া ভাতৰ ব্যৱস্থা কৰা হৈছে। দূৰৰ পৰা অহা বা সকলোৱে ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰে। আমিও ভাত খাম ওচৰৰ যদিও। আচলতে ইয়াত বহুত ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে আয়োজন কৰা হৈছে। ইয়াতে ধুনীয়াকৈ লাইন পাতি ভাত ল'বৰ বাবে যাব লাগে। খুব এটা ধুনীয়া পৰিৱেশ। ফাইনেলি ইয়াৰ ওচৰৰ যদিও ময়ো ভাত খাবলৈ পালোঁ আৰু আমি এতিয়া ধুনীয়াকৈ ভাত পানী খাই আহিলোঁ আৰু আমি খানাটো বেছি ধুনীয়াকৈ খুৱাইছিল। আৰু এতিয়া অৰ্থনৈতিকভাৱে মানুহৰ ভিৰ অলপ বাঢ়িছে, যিহেতু সময়টো পাৰ হৈ গৈ আছে, ৰাস আৰম্ভ হোৱাৰ সময় আহি পৰিছে। আৰু বলক তেনেহ'লে আকৌ দেখাওঁ ৰাসৰ ধুনীয়া পৰিৱেশ। ইমান ঠাণ্ডা মই নামাজে হাত চাপ থাকিব বুলি পৰিলে নকলে
জানো গম নাপাওঁ নহয় মই নতুন আলহী বোলে শিঙি মাছ আছিলে বোলে তেতিয়া মজা লাগিব শিঙি মাছৰ পুলিত বোলে গাতটো ভৰিটো পৰি থাকে বোলে বেছিকে ঢালিছে বেছিকে নাথাকিবা সৰু ল'ৰা ছোৱালী আছে আগত ঠাণ্ডাখনত একো নহয় এইজনী মেইন নুঠে লগ কৰিলে কমাই দিলে লগ কৰিলে সেই পাৱাৰটো কমাই দিলে লগ কৰিব পৰা নাই সেইটো 1x দিওঁ 1x যায় 2x হৈ গ'ল 2x কৰি দিয়ে উত্তৰ কমলাবাৰী সত্ৰ অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আছিলে বাই।